আজিৰ বিষয় হ'ল ভূগোল বিজ্ঞানে কি ভাগ সামৰি লৈছে সেই কথাকে আমি আলোচনা কৰিম। ভূগোল বিজ্ঞানৰ ভাগবোৰ হ'ল প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোল। প্ৰাকৃতিক ভূগোলক ফিজিকেল জিঅ'গ্ৰাফি বুলি কোৱা হয়, মানৱ ভূগোলক হিউমেন জিঅ'গ্ৰাফি বুলি কোৱা হয়। প্ৰাকৃতিক ভূগোলৰ ভাগ 4টা, যেনে ভূপ্ৰাকৃতিক, জলবায়ু বিজ্ঞান, জলবিজ্ঞান, মৃত্তিকা ভূগোল। ভূপ্ৰাকৃতিক ভাগটোৱে স্থল গঠনৰ ক্ৰমবিকাশ আৰু বিৱৰ্তন সম্বন্ধীয় কাৰ্যবোৰ অধ্যয়ন কৰে। জলবায়ু বিজ্ঞানে ভাগটোৱে সামৰি লয় বায়ুমণ্ডলৰ গঠন, বতৰৰ উপাদানবোৰ, জলবায়ু আৰু তাৰ বিভিন্ন প্ৰকাৰ, লগতে বিভিন্ন জলবায়ুৰ অঞ্চলবোৰ। এতিয়া আহিছোঁ মই জলবিজ্ঞানলৈ। এই বিজ্ঞানে পৃথিৱীৰ উপৰিভাগত থকা সাগৰ, মহাসাগৰ, নদ নদী, সৰোবৰ আৰু আন পানীভাগ অধ্যয়ন কৰে। জীৱমণ্ডলৰ ওপৰত পানীৰ প্ৰভাৱ এই দিশটোও সাঙুৰি লোৱা হয়। প্ৰাকৃতিক ভূগোলৰ আনটো ভাগ হৈছে মৃত্তিকা ভূগোল। মৃত্তিকা ভূগোলে অধ্যয়ন কৰে মাটি গঠনৰ প্ৰক্ৰিয়া আৰু প্ৰণালীবোৰ, মাটিৰ প্ৰকাৰবোৰ, মাটিৰ গুণবোৰ, মাটিৰ বিতৰণ আৰু ব্যৱহাৰৰ বিষয়ে। মানৱ ভূগোলে কেইবাটাও ভাগত ভাগ কৰিব পাৰি, যেনে সমাজ বা সাংস্কৃতিক ভূগোল, জনসংখ্যা বা বসতি ভূগোল, অৰ্থনৈতিক ভূগোল, বুৰঞ্জীমূলক ভূগোল আৰু ৰাজনৈতিক ভূগোল। সমাজ বা সাংস্কৃতিক ভূগোলে অধ্যয়ন কৰে বিভিন্ন প্ৰকাৰৰ সমাজৰ বিষয়ে, সমাজৰ সম্পৰ্কীয় পৰিৱৰ্তন আৰু সমাজে আগবঢ়োৱা উপাদানবোৰ ইয়াৰ বিষয়বস্তু। জনসংখ্যা আৰু বসতি ভূগোলে এই ভাগটো অধ্যয়ন কৰে মানুহৰ জনগাঁথনি, বৃত্তিৰ গাঁথনি, প্ৰব্ৰজন, বিতৰণ, মুনি-তিৰোতাৰ অনুপাত ইত্যাদি। বসতি ভূগোলে অধ্যয়ন কৰে গাঁও আৰু পৌৰসভাৰ বৈশিষ্ট্যবোৰ। অৰ্থনৈতিক ভূগোলে এইটো বিভাগৰ অধ্যয়ন কৰে মানুহৰ অৰ্থনৈতিক কাম-কাজবোৰ, যেনে কৃষিকাৰ্য, শিল্প, পৰ্যটন, বাণিজ্য, পৰিবহণ সেৱা আদি সকলো সাঙুৰি লয়। বুৰঞ্জীমূলক ভূগোলে অধ্যয়ন কৰে বুৰঞ্জীমূলক পদ্ধতিবোৰ বা কাৰ্যপ্ৰণালীবোৰ, যাৰ মাধ্যমেদি ঠাইবোৰ সংযোজিত আৰু সংগঠিত হয়। পৃথিৱীৰ প্ৰত্যেক অঞ্চলেই কিছুমান বুৰঞ্জীমূলক অভিজ্ঞতা দিয়ে। পৃথিৱীৰ ভৌগোলিক অৱয়বোৰ সাময়িক আৰু এই পৰিৱৰ্তনৰ সন্মুখীন হয়। বুৰঞ্জীমূলক অধ্যয়নৰ কামবোৰ এইবোৰেই। ৰাজনৈতিক ভূগোলে দেশৰ সীমা, ওচৰ-চুবুৰীয়া দেশৰ মাজত থকা ঠাইৰ সম্বন্ধ, দেশৰ ভিতৰত থকা সমষ্টিবোৰ নিৰ্ধাৰণ কৰা কাম-কাজ সাঙুৰি লয়।